মই মোবাইল দি কৰি আছোঁ, আপুনি মোক দেখা পাই আছে স্ক্ৰীনত। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল এপেলছ ব্লগ। আজি মই আহিছোঁ এটা ভাইটিৰ ঘৰত। ভাইটিটোৱে তাৰ মানে কেমেৰা কিনিছে। কেমেৰাটো মোক লগ ধৰিছিল গুৱাহাটী যাব লগা, কিন্তু মই যাব পৰা নাই। গতিকে সিয়াৰ ৰুমত আহিছোঁ মই। গতিকে কেমেৰাটো মই বঢ়িয়াকৈ সজাই বজাই ৰাখিছোঁ, আৰু ইয়াৰ ইটো হ'ল ৰুম। আৰু মই আপোনালোকক কেমেৰাটো দেখাই আছোঁ, কি কোম্পানী, কি মডেল, কি সকলো দেখাই আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক, বহুত ইণ্টাৰেষ্টিং আছে। নিজেতো কিনিব নোৱাৰোৱেই, ভাইটিটো কিনিছে। আগতে বলক ফটাফট আমি চাই লওঁ কেমেৰাটো। এইটো হৈছে কেনন। এইটো হৈছে মই কইনাৰ দৰে সজাই ৰাখিছোঁ কেমেৰাটো, কাৰণ আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বস্তু না এইটো। তো গতিকে মই এতিয়া লাহে লাহে কইনাৰ যেনেকৈ মুখখন গুচাই দিয়ে সেনেকৈ মই আপোনালোকক দেখাই আছোঁ। এইটো মই এটা কিবা ইউনিক ষ্টাইল মই চেষ্টা কৰিছোঁ দেখুৱাবৰ কাৰণে আপোনালোকক। এতিয়া মই লাহে লাহে কইনাৰ মুখৰ দৰে মই আহিছোঁ মালটো। এইটো হৈছে মালটো, কি বঢ়িয়াকৈ সজাই বজাই ৰাখিছোঁ। লগতে কেমেৰাৰ যিটো নেকি মালিক সেইটো বাদাম খাই আছে। আৰু এইটো বস্তুটো কেনন, এইখন হ'ল মুখখন, লিপষ্টিক খুলি দিলোঁ। এইটো হ'ল বস্তুটো কেনন জুম লেন্স 55 কিবা 15-45 mm। মোৰতো ইমান আইডিয়া নাই কেমেৰাটোৰ বিষয়ে, কিন্তু মই মানে ইয়াৰ যিটো নেকি ফিউচাৰ্ছ সেইটো মই মানে চাই কৈ আছোঁ আপোনালোকক। এইটোৰ বিষয়ে মোৰ একো নলেজ নাই মোৰ, গতিকে মোবাইলটোৱে বেষ্ট। মোবাইলটোৱেদি মই কৰোঁ, আৰু এইগিলা কিনাৰটো মোৰ তাকতে নাই বৰ্তমান। তো গতিকে এইটোৰ বিষয়ে মই ক'ম। এই বস্তুটো যে আছে, এই বস্তুটোত কিমান লৈছে? এইটো 7,000 লৈছে এইটোত। এই বস্তুটোত মানে এইটো ষ্টেণ্ড ট্ৰাইপড বুলি কয়। আৰু কেমেৰাটো লৈছে আপোনাৰ প্ৰায় 58,000 লৈছে। একদম গুণি লৈছে, 500 টকা নোট একেবাৰে 100খানৰ ওপৰত গৈছে। তাৰপিছত এইটো হৈছে যে জংগল মংগল। এইটো দি মানে চাউণ্ডৰ যিটো নেকি ভইচ নইজ, আমি কথা যে পাতি আছোঁ, মই কোনো মাইক চাইক লোৱা নাই, কিন্তু এইটো দি যদি আপুনি কেমেৰা কৰে, এইটো হ'ল মাইক ছিষ্টেমটো। এইটো মানে ক'লে মানে কি জানে না, ভইচটো মানে আপোনাৰ নাফাটে, দেখাত ভাল হ'ব। মই অন কৰি অলপমান দেখাই আছোঁ আপোনালোকক। এই বস্তুটো অফ হৈ আছে বৰ্তমান। এতিয়া এই অন কৰি দিলে এই বস্তুটো টিপি দিলোঁ, অন হৈছে। আৰু এই বস্তুটো এনেকৈ খুলি দিব লাগিব মালটো। এইটো হ'ল বস্তুটো। প্ৰথমতে আপোনাক সন্মুখত কি আছে চাব পাৰে। এইটো বস্তুটো, এইটো ৰঙাটো মাৰিলে এইটোকে মানে ভিডিঅ' কেমেৰা হৈ যাব। আৰু এই বস্তুটো আপুনি 360 ডিগ্ৰীত ঘূৰাব পাৰে। এই বস্তুটো ইফাল সিফাল আপুনি যেনেকৈ যি কৰে, একদম উল্টা পুল্টাকৈ আপুনি এইটো মানে ছিষ্টেমটো কৰিব পাৰে। আৰু যদি আপুনি হেৰি কৰে, কেমেৰাটো যদি কৰে এনেকুৱা ছিষ্টেমত হ'ব। কাৰণ মই সন্মুখত আহিছোঁ, মই মোবাইল দি কৰি আছোঁ, আপুনি মোক দেখা পাই আছে স্ক্ৰীনত। আৰু বঢ়িয়া কোৱালিটি। মই ইয়াৰে কোৱালিটিটো মই আপোনালোকক এটা শ্বট মাৰি দেখুৱাম কিমান ভাল কোৱালিটি হয়। তেনেহ'লে বলক মানে কেমেৰাৰ কোৱালিটিটো চাই লওঁ ইয়াৰ কেননৰ। ছিষ্টেমটো কৈ আছোঁ, এই বস্তুটো যে আছে কেনেকৈ মানে ভিডিঅ'টো কৰিব, মই এটা জাষ্ট খালি আপোনালোকক টেষ্ট কৰি আছোঁ। এই বস্তুটো এনেকৈ থাকিব, এনেকৈ থাকি মানে ভিডিঅ' কৰে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল মিনমুজ ভ্লগ। গতিকে আজি আমি ক'ৰবাত যাব ওলাইছোঁ, গতিকে এনেকৈ ধৰণৰ মানে ক'ব পাৰে। আৰু যিটো নেকি মাইক, এইটো একদম পূৰা মানে কোৱালিটিটো বিৰাট ভাল। মই এটা ইয়াৰে শ্বট লৈ আপোনালোকক দেখাম। তেনেহ'লে আহক শ্বটটো চাই লওঁ। এতিয়া মই DSLR দি মানে কেনন M52 দি মই এতিয়া ভিডিঅ' কৰি আছোঁ। গতিকে কেনেকুৱা ক্লিয়াৰিটি আৰু কিমান চাফাকৈ আহিছে, গতিকে গমেই পাইছা আপোনালোকে। আৰু ভইচটো আপোনালোকে শুনক কিমান ধুনীয়াকৈ আহি আছে। আৰু যিডাল মানে মই এই দাণ্ডীডালত ধৰি আছোঁ, মানে ট্ৰাইপডডালত ধৰি আছোঁ, এইডাল মানে 360 ডিগ্ৰীত ঘূৰে। মানে এনেকুৱা মজা, এনেকুৱা ভাল এটা মানে কি ক'ব মানে একদম ভিডিঅ' কৰিয়ে থাকিব মন যায় তাৰমানে। কেনেকুৱা লাগিছে চাওক, মজা লাগিছে। তো এনেকৈ যদি যায় ৰাস্তাই এনেকৈ যদি যাওঁ, এটা বেলেগ অনুভৱ হ'ব। আৰু যিটো নেকি ওজন, অলপমান ওজন আছে, গতিকে অলপ খাব লাগিব ভালকৈ। অলপমান ওজন আছে, মোবাইলত কৰি অভ্যাস হৈ গৈছেতো, সেইকাৰণে কেমেৰাটো লোৱাতে মোৰ এনেকুৱা লাগছে ওজন লাগিছে। এই আছিল মোৰ বন্ধুটোৰ কেমেৰাটো। ই মানে ব্লগ চেনেল খুলিছে, নতুনকৈ কেমেৰা লৈছে, গুৱাহাটীত যায়। গতিকে সৰু ভাইটি হয়, ইয়াকো চেনেলটো চাব, মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। আশা কৰোঁ ইও যাতে মানে ভাল ভিডিঅ' আপোনালোকক দেখুৱায়। তো এইখিনিয়ে আছিল মোৰ আজি ব্লগটো। গতিকে বাই বাই।